ওয়েলকাম। আমি আজি ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তনৰ বিষয়ে আলোচনা কৰিম। এই চকলেটটো সকলোৱে দেখিছা চাগে। যেতিয়া আমি গৰম দিনত ফ্ৰিজ নাথাকা দোকানৰ পৰা এই চকলেটটো কিনো কেনেকুৱা হৈ থাকে, এনেকুৱা হৈ থাকে হয়নে? আৰু এইটো আমি খাব নোৱাৰোঁ, পেকেটে গোটেইখিনি লাগে। তেতিয়া আমি কি কৰোঁ, দোকানীজনক কওঁ যে ফ্ৰিজৰ পৰা এটা উলিয়াই দিয়ক, নাইবা আমি ঘৰলৈ আনি সেইটো ফ্ৰিজত থৈহে খাব পাওঁ। এইটো ৰাসায়নিক নে ভৌতিক পৰিৱৰ্তন সেইটো আমি পিছত গম পাম। তো প্ৰথমতে আমি কি কৰিম, দুখন কাগজ ল'ম। এতিয়া প্ৰথম কাগজখন মোহাৰি দিম আৰু মোহাৰি পেলাই মই কি কৰিম, পেলাই দিম। আৰু নেক্সট দ্বিতীয় কাগজখন কি কৰিম, মেচ লৈ জুই জ্বলাই দিম। প্ৰথম কাগজখন কি হ'ল, আমি এইখন যদি মেলি দিওঁ কি হৈ যাব, আকৌ আগৰ দৰে হৈ যাব। এইখন কাগজত কি হৈছিলে, খালি আকৃতিটোৰহে সলনি হৈছিলে। কিন্তু সেইখন যিখন জ্বলাই দিছিলোঁ সেইখন কি হৈ গ'ল, কাগজখনটো নাইকিয়া হৈ গ'লেই, তাৰ পৰা আমি কি পালোঁ, কেৱল ছাই পালোঁ হয়নে? কাগজখনক আকৌ আগৰ দৰে পাব নোৱাৰিলোঁ। তেতিয়াহ'লে কিছুমান পৰিৱৰ্তনত কি হয়, তাপ উৎপন্ন হয়, নতুন পদাৰ্থৰ সৃষ্টি হয়, আৰু কিছুমান পদাৰ্থত কেৱল আকাৰ আকৃতি তাৰহে সলনি হয়। যিবোৰ পৰিৱৰ্তনত ভৌতিক অৱস্থাৰহে সলনি হয়, মানে আকাৰ আকৃতি এইবোৰহে সলনি হয়, তাক আমি ভৌতিক পৰিৱৰ্তন বুলি কওঁ। আৰু যিবোৰ পৰিৱৰ্তনত ৰাসায়নিক ধৰ্মৰ পৰিৱৰ্তন হ'ব, নতুন পদাৰ্থৰ সৃষ্টি হ'ব, তাক আমি ৰাসায়নিক পৰিৱৰ্তন বুলি ক'ম। এই বৰফখিনিলৈ চোৱা কি হৈছে, গলি 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 পানী হৈ গৈছে। আকৌ আমি যদি ফ্ৰিজত থৈ দিওঁ কি হ'ব, ইহঁতে আকৌ বৰফ হৈ যাব। এই প্ৰক্ৰিয়াটো কি হ'ব, আমাৰ ভৌতিক পৰিৱৰ্তন হ'ব। ঠিক তেনেদৰে তোমালোকে ইফালে চোৱা কি হৈছে, কাগজ অলপ কাটি আছে। এই কাগজখিনিও কি কৰিব পাৰোঁ, আমি আঠা লগাই আকৌ নতুন কাগজখন পাব পাৰোঁ। বা এনেকৈ ভাবিব পাৰা, এই কাগজখিনি কাগজেই হৈ আছিলে, আমি কাটি দিওঁতে কি হৈ গৈছে, আকাৰটোহে সলনি হৈছে, কিন্তু তাৰ কোনো ধৰ্মৰ সলনি হোৱা নাই, কাগজেই হৈ আছে। তো এইটো এটা ভৌতিক ধৰ্ম। আমাৰ যিটো জলচক্ৰ, ভূপৃষ্ঠৰ উপৰিভাগৰ পানীখিনি সূৰ্যৰ পোহৰত কি হয়, ভাৱ হৈ ডাৱৰ হয়, ডাৱৰৰ পৰা আকৌ বৰষুণ পৰে, সেই প্ৰক্ৰিয়াটো এটা ভৌতিক পৰিৱৰ্তন। তাৰ পাছত আমি এতিয়া ৰাসায়নিক পৰিৱৰ্তনৰ কেইটামান উদাহৰণৰ বিষয়ে চোৱা। এই যে গজাল, লোহাৰ, এইবোৰ তোমালোকে বাহিৰত কেইদিনমান থৈ দিলে কি দেখা পোৱা, মামৰ ধৰে। এই মামৰটো এটা কি, নতুন পদাৰ্থ। আৰু মামৰটো তোমালোকে ৰুকি আঁতৰাই দিলেও আগৰ দৰে গজালটো বা লোহাৰটোকো হৈ নপৰে। এইটো এটা ৰাসায়নিক পৰিৱৰ্তন। এইফালে কি কৰিছে, ভাত সিজাইছে। ভাত যদি আমি চাউলৰ পৰা ভাত সিজাওঁ, সেইটো এটা ৰাসায়নিক পৰিৱৰ্তন। আমাৰ পাকস্থলীত যে কি হয়, আহাৰ হজম হয়, পাচন হয়, সেইটো এটা কি, ৰাসায়নিক পৰিৱৰ্তন। কাঠ এটুকুৰা আমি কি কৰিছোঁ, জ্বলাই দিছোঁ। কাঠটুকুৰা জ্বলাই দিলে কি হ'ব, আমি নতুন পদাৰ্থ এটা পাম, সেইটো হৈছে ছাই। তাত তাপ ওলাইছিল, ধোঁৱা ওলাইছিল, আৰু আমি নতুন পদাৰ্থ পাইছোঁ, ছাই। আৰু কাঠখিনি আমি পুনৰ উভতাই পৰা নাই, এইটো এটা কি, ৰাসায়নিক পৰিৱৰ্তন। তেতিয়াহ'লে ৰাসায়নিক আৰু ভৌতিক পৰিৱৰ্তনৰ আমি কি কি পাৰ্থক্য পালোঁ, সেইসমূহ এবাৰ চাই লওঁ। ভৌতিক পৰিৱৰ্তনত কেৱল ভৌতিক ধৰ্মৰহে, অৰ্থাৎ আকাৰ আকৃতি এইবোৰৰ সলনি হয়, বা গোটা বস্তু জুলীয়া হয়, জুলীয়া ভাৱ হয়, ভাৱ গোটা হয়, এনেধৰণৰ পৰিৱৰ্তন কিছুমান দেখা পোৱা যায়। কিন্তু ৰাসায়নিক পৰিৱৰ্তনত ৰাসায়নিক ধৰ্মৰেই সলনি হৈ যায়। ভৌতিক পৰিৱৰ্তনত নতুন পদাৰ্থৰ সৃষ্টি নহয়, আৰু ৰাসায়নিক পৰিৱৰ্তনত নতুন পদাৰ্থৰ সৃষ্টি হয়। ভৌতিক পৰিৱৰ্তনত পৰিৱৰ্তন হোৱা নতুন পদাৰ্থটোক আমি আকৌ আগৰ অৱস্থালৈ উভতাই আনিব পাৰোঁ, কিন্তু ৰাসায়নিক পৰিৱৰ্তন হোৱা পদাৰ্থটোক আমি আগৰ অৱস্থালৈ উভতাই আনিব নোৱাৰোঁ। এনেকুৱা কিছুমান পাৰ্থক্য আছে। তো আজিলৈ এইখিনিয়ে। তোমালোকে মোক ৰাসায়নিক আৰু ভৌতিক পৰিৱৰ্তনৰ দুটা উদাহৰণ ক'ব লাগে, মই কোৱা কেইটাৰ বাদে। আৰু প্ৰথম মই যিটো চকলেটৰ কথা কৈছিলোঁ, সেইটো কি পৰিৱৰ্তন হ'ব, এতিয়া তোমালোকে গম পাইছাই চাগে, সেইটো এটা ভৌতিক পৰিৱৰ্তন। কাৰণ তাত কি হৈছে, চকলেটেই হৈ আছে, নতুন পদাৰ্থৰ সৃষ্টি হোৱা নাই। থেংক ইউ।